নমস্কাৰ মোৰ ইউটিউব চেনেল এনএছ টিপছ এণ্ড ফাৰ্মিঙত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক মোৰ এটা বাঁহেৰে বনোৱা গাহৰি ফাৰ্ম দেখুৱাম, যিটোৰ মানে খৰচ বিলকুল কম, মাত্ৰ 1200 টকাহে খৰচ হৈছে। আৰু লগতে যিসকল ব্যক্তিয়ে কম খৰচত গাহৰি ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে, সেইসকলেও এই ভিডিঅ'টো চাব পাৰিব। তেন্তে বলক দেৰি নকৰাকৈ ফাৰ্মখনলৈ যাওঁ। বলক এতিয়া ফাৰ্মখনলৈ গৈ আছোঁ। এয়া হ'ল মোৰ ফাৰ্ম, বাঁহেৰে বনোৱা এখন সৰু ফাৰ্ম। এই ফাৰ্মখনত দুটা ভাগত মানে দুটা ৰুম বনাইছোঁ। ইয়াত এটা ৰুমত 8টা গাহৰি থাকিব পৰা কেপাচিটি আছে। আৰু ইফালে চাব পাৰিব, বৰ্তমান মোৰ দুটা গাহৰি এটা বাহিৰত বান্ধি থৈছোঁ, আৰু এজনীক ভিতৰত খোলাকৈ এৰি দিছোঁ, কিয়নো এই গাহৰিজনী গাভিনা হোৱা প্ৰায় 3 মাহ হৈছে। গতিকে ইয়াক ভিতৰত অলপ ছেফটিকৈ থৈ দিছোঁ, যাতে বাহিৰত ফুৰাফুৰি কৰোঁতে অলপ অসুবিধা হৈ যাব, সেইকাৰণে ভিতৰত থৈ দিছোঁ। আৰু চাওক ফাৰ্মখন। ফাৰ্মখনৰ ভিতৰত যাওঁ। ফাৰ্মখনত মোটামুটি দুটা ৰুমত ইফালে 8টা, সিফালে 8টা, টোটেল 16টা গাহৰি আৰামছে ইয়াত থাকিব পাৰিব। খুব ধুনীয়া গাহৰিজনী। ইয়াক 2 ঘণ্টা আগতে খানা দিয়া হৈছিল, সেইকাৰণে আৰামত শুই আছে। এয়া চাব পাৰিব গাহৰিজনী। এই গঁৰাল বনাওঁতে খৰচ নাই বুলি ক'লে হ'ব, মাত্ৰ 1200 মান টকাহে খৰচ হৈছে। যদি কোনোবা বান্ধৱী আছে যে কম খৰচত ফাৰ্মখন ষ্টাৰ্ট কৰিব বিচাৰিছে, সিহঁতে এইদৰে কৰিব পাৰিব ফাৰ্মখন, আৰু নিজৰ ফাৰ্ম আগুৱাই ল'ব পাৰিব। চাওক মোৰ ফাৰ্মখন। এইটো হ'ল মোৰ প্ৰথম ভিডিঅ'। যদি এনেকুৱাই নতুন নতুন ভিডিঅ' পাই থাকিব বিচাৰে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰিব, যাতে যিমানে মই নতুন নতুন ভিডিঅ' আপলোড কৰি থাকোঁ, সেইটো আপোনালোকে চাব পাৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক কৰিব, কমেণ্ট কৰিব। আৰু নেক্সট ভিডিঅ'টোত আপোনালোকক মই গাহৰি
গাভিনী হৈছে নে নাই কেনেকৈ গম পাব তাৰ ভিডিঅ'টো আপলোড কৰিম। ধন্যবাদ।